হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? সকলোৱে নিশ্চয় ভালে কুশলে আছে। আজি আমি ওলাইছোঁ ঠাইলৈ যাবলৈ। আমি ক'ত যাম এতিয়া? গড়গাঁও কাৰেংঘৰ চাব ন? ঠিক আছে, আমি তাৰ পৰা আৰু ক'লৈ যাম? তাৰ পৰা আমি আকৌ আহি পেলাই তলাতল ঘৰ যাম। আমাৰ শিৱসাগৰত আছে তলাতল ঘৰ আৰু ৰংঘৰ, তাত যাম চাবলৈ। ঠিক আছে, আমি গৈ আছোঁ আৰু আমাৰ লগত আজিৰ ভিডিঅ'টো এনজয় কৰক। আমি ইয়াতে পাণ খাবলৈ ৰখিলোঁ। ইয়াতে বোলে স্পেচিয়েল পাণ বনাই। আমাৰ গৌৰী পাণ দোকান, এই কি দোকান? গৌৰী পাণ দোকান নাম। গতিকে সুৰেশ দাই আমাৰ পাণ আনিব গৈ কিনে মোটামুটি 15 মিনিটমান লগাই দিলে, আহিয়ে পোৱা নাই। স্পেচিয়েল পাণ যিহেতু লাগিবই, গতিকে পাণখন খাই লওঁ। এখন KGF 2খন চাবলৈ মন এটা আছিলে। এতিয়া আমি গৈ আছোঁ। ইয়াৰ পৰা কিমান দূৰ, কিমান কিলোমিটাৰ? ইয়াৰ পৰা 25 কিলোমিটাৰ। টাইম লাগিব, গৈ থাকোঁ আৰু। গৰমো দিছে, বহুত গৰম পৰিছে আজি। 32 ডিগ্ৰী চেলচিয়াছ। 32 ডিগ্ৰীটো হয়েই, আৰু 4টা 3:30 মানৰ পৰা আকৌ বাঢ়িব। ইফালে 36 ডিগ্ৰী থাকিবই 4:30লৈ। দে গ'লক আৰু পাপৰ হৈ যাম। আহি পাই গ'লোঁ, কিন্তু বিৰাট বেয়া লাগিলে আহি দেখা পালোঁ ইয়াতে বন্ধ হৈ আছে, তালা মৰা, নুখুলে বোলে। গতিকে এনেই দূৰলৈ আহিলোঁ। বাহিৰৰ পৰাই চাই লওক, মই ভালদৰে দেখাই আছোঁ বাহিৰৰ পৰাই। ক'ভিডৰ কাৰণে খুলি দিয়াই নাই, গতিকে কষ্ট কৰি এনেই আহিলোঁ। দেখাব পৰা নগ'ল কাৰেংঘৰটো, গতিকে পিছত আহিলে আপোনালোকক নিশ্চয় দেখাব চেষ্টা কৰিম। অলপ ট্ৰাই মাৰি আছিলোঁ ইফালে খুলি দিয়ে নেকি আমাক, কিন্তু নাই, নিদিয়ে খুলি। একদম ওপৰলৈ উঠিব পাৰি। এতিয়া আমি আকৌ গৈ আছোঁ তলাতল ঘৰৰ পিনে, তালৈকে যাওঁ আৰু তাৰে চিনাৰীবিলাক চাওক কেনেকুৱা লাগে। সঁচাই দে, বিৰাট ডাঙৰ মূৰ্তি। চাউলুং চুকাফাৰ চাউলুং চুকাফাৰ মূৰ্তি ন? কিমান ফুট ওখ? 75 ফুট। লিখাই আছে। ঘূৰি ঘূৰি বহুত গৰম লাগি গ'ল, সেইকাৰণে এয়া অলপ ঠাণ্ডা খাই লওঁ। ঠাণ্ডা পাতা খাবলৈ আহিলোঁ চবেই এটা এটা প্ৰতি এটা। এই আমাৰ সুৰেশ দা মনে মনে আছে।
হা সুজা কেনেকুৱা পাইছে কেনেকৈ গৰম পাইছোঁ বেছিকৈ বেছি গৰম পাইছে তাকেতো হা হা কি খোৱা বোৱা হৈ গ'ল এতিয়া আমি যাওঁগৈ যাব লৈছোঁ চিগরে নোমে মানা বলিয়া নিয় ইচ্ছাবা ঝুলা জুড়ে নোমে মানা পগলা দুসুকুর সাউনিয়ে করিলে মন বলিয়া তুমি কুয়া কথা বুড়ে করিলে মন পগলা ওই টঙা কই এইবিলাক বন্ধ হয় কৰোণাৰ কাৰণে গতিকে চাওঁ আৰু ক'ত যাওঁ ক'ত খোলা আছে খবৰখিনি লৈ লওঁ নিয়নে ওই রখিনা ও মুজুইছি উমছি নরালাং নাসি ও মুজুইছি তুমি মোর ইজিরি বাসি ইগাবানি চেকুহ ননানে চুনি মাংনা তো ফ্ৰেণ্ডছ এতিয়া ঘৰমুৱা হৈছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট কৰিব আৰু নতুনকৈ যদি ৰণ ভাইটিৰ চেনেল আহিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ